নমস্কাৰ জুবিন গাৰ্গ নোহোৱাকৈ বহুত কষ্টৰে অসমখন আছে প্ৰায় 23টা দিন এই মুহূৰ্তলৈকে আৰু এই মুহূৰ্তত আমি উপস্থিত আছোঁ যতীন বৰাৰ সৈতে দাদা স্বাগতম জনাইছোঁ বহুত কষ্টৰে অসমখন আছে প্ৰায় 24টা দিন হ'ল সুধিবলগীয়া কথা বিশেষ কি পাতিম ক'ৰ পৰা আৰম্ভ কৰিম কোনবিলাক কথা পাতিম তেনেকুৱা ধৰণৰ কোনো মনলৈ অহাও নাই কিন্তু আশা কৰোঁ জুবিন গাৰ্গৰ ঠাইত আপোনাৰ ওচৰলৈ আহি যেন কিবা এটা জানিব পাৰিম সেই কথাখিনিৰ কাৰণে আহিছিলোঁ প্ৰথম কথা হৈছে এই 24টা দিন মই এটা কথাই কওঁ যে বহুত স্মৃতি মোৰ পিতৃ মাতৃ ঢুকাওঁতে মই সিমান দুখ পোৱা নাছিলোঁ যিমান জুবিন গাৰ্গ আমাৰ মাজৰ পৰা নোহোৱা হৈ যোৱাতে মোক কষ্ট দিছে বহুত মই সপোনতো 3-4 দিন মই দেখিছোঁ মই কথাটো যে এনেকৈ গুচি যাব বুলি আমি কেতিয়াও ভবা নাছিলোঁ যিটো মানুহে 17 তাৰিখে গৈ 18, 19, 20, 21 তাৰিখে আহিব আহি ৰৈ ৰৈ বিনালে কাম কৰিব তাৰ মাজতে মোৰ চিনেমাখনৰ গান এটা কৈছে মই আহিম আগতে ৰৈ ৰৈ কামখিনি কৰোঁ তাৰপিছত তোৰ কামটো এনেকৈ কামৰ কথা কৈ আছোঁ আৰু সেই জুবিন গাৰ্গজন আমিতো নাহে আৰু কেতিয়াও মানে সেই বস্তুটো মই এতিয়াও দিগদাৰ লাগি আছে মোৰ যে সি যে আৰু কেতিয়াও নাহে জুবিন কায়িকভাৱে কেতিয়াও নাহে যে সেইটো কষ্ট হৈছে বহুত কষ্ট প্ৰতিগৰাকী অসমীয়াই ৰাতি শুব পৰা নাই ৰাতি আপুনি 2টা বজাত মানুহে ফেচবুকত পোষ্ট দিয়ে জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি মানে কোনো শুব পৰা নাই ৰাতিটো মানে মই সি নোহোৱা হোৱাৰ পিছত অসমৰ ৰাইজে বা আমি পৰিয়ালৰ মানুহ আমি সকলোৱে যে সি কি আছিল সেইটো এতিয়া অনুভৱ কৰিছোঁ বেছিকৈ অনুভৱ কৰিছোঁ এটা বৃহৎ শূন্য কিন্তু আৰু ভগৱানৰ স্থান তেওঁ দখল কৰিছিল সেই ভগৱান এজন যে আমাৰ লগত আছিল আমাৰ লগত খাই শুৱে আমাক গালিও পাৰে মৰমো কৰে উপদেশো দিয়ে সেই মানুহজন যে আমাৰ লগত থাকোঁতে সেই অনুভৱ কৰা নাছিল বন্ধু হিচাপে আছিল কিন্তু যেতিয়াই নাইকিয়া হৈ গ'ল জুবিন গাৰ্গ তেতিয়া অনুভৱ কৰিছোঁ যে কি মানুহক আমি হেৰুৱালোঁ এই কথাবিলাকে আমনি কৰে বহুত ৰাতি প্ৰায় তাৰ ভিডিঅ'বিলাকে চাই মনত পৰে মই এতিয়া লাহে লাহে তাৰ গানবিলাক শুনিলে আৰু বেছি ইম'চনেল হৈ যাওঁ বহুত কথা বহুত স্মৃতি মনত পৰে কিমান কম তাক কৰিবলগীয়া বহুত আছিল কিন্তু বহুত প্লেনিং কৰিছিল সি অসমীয়া ছবি হওক ভ্ৰাম্যমান থিয়েটাৰৰ ক্ষেত্ৰতে গানৰ ক্ষেত্ৰতে হওক সংগীতৰ ক্ষেত্ৰতে নতুন নতুন ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি কি প্লেনিং মানে ইমান কম সময়ৰ ভিতৰতে সি মই কেতিয়াবা সোধোঁ যে একেলগে তাই কামখিনি তাৰ ব্ৰেইনেহে পাৰে সেই কামখিনি কৰিবলৈ 5টা কাম একেলগে এটা ব্ৰেইনে কৰি থাকে মানে সেই কথাটোৱে মই মোৰ হয়তো সময় লাগিব জুবিন গাৰ্গ নোহোৱা হোৱা কথাটো কায়িকভাৱে আমাৰ মাজত সেই কথাটোৱে মোক আমনিও কৰিব মোক নোহোৱাও মই নিজেও বহুতটা জেগাত কৈছোঁ মই এতিয়া তাৰ বিষয়ে এনেকৈ ইণ্টাৰভিউ দি থাকিবলৈও ভাল নলগা হৈছে আমাৰো সুধিবলৈ মন নাযায় কিনো তাৰ বিষয়ে কৈ পেলাই মানুহক জনাম যে কি তাৰ স্মৃতি কিছুমান মই মনত ৰাখি থৈছোঁ সাঁচি থৈছোঁ সেইখিনি লৈ আৰু মোৰ এতিয়াও বিশ্বাস হোৱা নাই সি যে আমাৰ মাজত নাই সি যে আহিব ধেমালি কৰিব আমাৰ লগত এই কি কৰিছ ব'ল শ্বুটিং আছে যাওঁ সেই কথাবিলাক ক'বহি যে তেনেকুৱা এতিয়া ভাৱ হৈ থাকে মই যেতিয়া জুবিন ঢুকুৱা নিউজটো পাইছোঁ মই নহয় এইটো মিছা কথা কি কথা ক'বলৈ আহিছে তহঁতে তাৰপিছত গৈ যেতিয়া দেখিছোঁ নিউজত আহিছে মইতো দুদিনমানত মই যেতিয়া গৈছোঁ কাহিলীপাৰা ঘৰত যেতিয়া মানুহ ভিৰ দেখিছোঁ মই তেতিয়াও বিশ্বাস মোৰ কি হ'ল এইটো জুবিন গাৰ্গ সঁচাই নাইকিয়া হৈ গ'ল নেকি কায়িকভাৱে আমাৰ মাজৰ পৰা সেই কথাবিলাকে বহুত আমনি কৰে আকৌ মই বুলি নহয় এতিয়া মোৰ বন্ধু মহল ৰাজেশে হওক এতিয়া ৰৈ ৰৈ বিনালে কামতো সিহঁতো ব্যস্ত হৈ আছে সিহঁতৰ মনতো সেই একেই অৱস্থা হৈছে আৰু প্ৰত্যেকজন অসমীয়াৰ মনত সেইটো অৱস্থা হৈছে আৰু এটা বৃহৎ শূন্য এটা হৈ গ'ল কিন্তু 100 বছৰলৈ মই কওঁ বহুত বছৰলৈ জুবিন গাৰ্গৰ স্থান দখল কৰিব পৰা ব্যক্তি নোলাব বেলেগ কোনোবা আহিব জুবিন গাৰ্গ হ'ব কোনো কাৰণে নোৱাৰে আৰু মই এটা কথা কৈছোঁ যে মই এটাই অনুভৱ কৰোঁ যে মই জীৱনত এটা মনত এটা সান্তনা লৈছোঁ এনেকুৱা এজন ব্যক্তিৰ লগতো আমাৰ সান্নিধ্য হৈছিল বহুত লাগি আপোনালোকৰ মই এই ব্যক্তিজনে গান গাই যোৱা গানটো মোৰ লিপছত আছিল চিনেমা সম্পৰ্কে তেওঁৰ লগত কথা পাতিছিল সেইখিনি স্মৃতি লৈ থাকিব লাগিব কিন্তু বস্তুটো ইমান কঠিন কিন্তু জুবিন গাৰ্গৰ গীতত লিপছৰ কথা আপুনি কথা এটা মনত পৰিলে বহুত পুৰণা কথা এটা তেতিয়া ৰেডিঅ'ত আছিলে ৰেডিঅ'ত ফোন ইন সুৰক্ষাত কৰে বুলি দুপৰীয়া এটা অনুষ্ঠান দিয়ে এদিন আপুনি গেষ্ট হৈছিলে তাত
মোৰ এতিয়া আপুনি লিপছৰ কথাটো মনত পৰিছে তেতিয়া সেই মানুহজনে সুধিছিলে যিজনে ফোন কৰিছে আপোনালৈ যে আপুনি গীতবোৰ গানবোৰ ইমান ধুনীয়াকৈ কেনেকৈ গায় মানে জুবিন গাৰ্গৰ গানবিলাক আপুনি নিজে গোৱা বুলি যেন মানুহবিলাকে অনুভৱ কৰি আছোঁ জুবিন গাৰ্গৰ মেক্সিমাম যিমান চিনেমা হিয়া দিয়াৰ পৰা আৰম্ভ কৰি ভাইমন্দাৰ আমাৰতো তিনিটা নামেই আছিল জুবিন যতীন মণি জুবিনৰ যিমান বিখ্যাত গান আছে সেই গানবিলাকৰ মই এটাই এই মুহূৰ্তত মই অনুভৱ কৰিছোঁ যে মই খুব লাকি হ'ব লাগিব যিহেতু সেই গানখিনি মোৰ লিপছতে হৈছিল আৰু জুবিনেও মোৰ ক্ষেত্ৰত কিছু কিছু গান দি থৈ গ'ল যিবিলাক গান মোৰ কেৰিয়াৰৰ ক্ষেত্ৰত এতিয়াতো মই সেই গানবিলাকে আগুৱাই লৈ গৈছিল যতীন বৰা হিচাপে প্ৰতিষ্ঠা কৰাইছিল আৰু সোধে যেতিয়া মানুহবিলাকে যে কিছুমান আমি যেতিয়া থিয়েটাৰ কৰিবলৈ যাওঁ বিভিন্ন জেগাত যাওঁ তেতিয়া সোধে যে এই গানটো গাওকচোন মই গানটো নাগাওঁ কিছুমানে ভাবে কি গানটো মই গোৱা বুলি ভাবিছিল তেতিয়া মই নাগাওঁ আচলতে জুবিন গাৰ্গে গাই মই লিপছে দিওঁ আৰু ইমান ধুনীয়াকৈ সিও জানে যে গানটো যেতিয়া এবাৰ গাই দিলে গাইডটো গালে গাই পেলাই মোক কৈছে যে মই ভিডিঅ'টো চাম চাই পেলাই আকৌ গাম গানটো সি মোৰ এক্সপ্ৰেশ্যনটো চাই আকৌ যেতিয়া ছেকেণ্ড টাইম গানটো গায় তেতিয়া বেলেগ ধৰণৰ এটা হয় সি মোৰ এক্সপ্ৰেশ্যন হামিংবিলাক বিখ্যাত হামিংবিলাক যেতিয়া দিয়ে গাৰনুম শিয়ৰি যায় তেতিয়া এক্সপ্ৰেশ্যনটো দিবলৈ খুব সহজ হৈ পৰে সেই হামিংটো যেতিয়া বুকুত লাগে তেতিয়া অট'মেটিক চকুৰ পানী ওলাই আহে কিছুমান এক্সপ্ৰেশ্যনত আৰু সেইটোৱে হৈছে জুবিন গাৰ্গ আৰু মই ভাবোঁ যে অসমে দ্বিতীয় এজন জুবিন গাৰ্গ গায়িকভাৱে যে আকৌ জুবিন গাৰ্গ ওলাব মইতো নাভাবোঁ এটা বৃহৎ শূন্য কৰি থৈ গুচি গ'ল আমাৰ চিনেমা উদ্যোগেই হওক বা চলচ্চিত্ৰ সংগীত জগতেই হওক বা ভাইভৱান থিয়েটাৰৰ ক্ষেত্ৰতে হওক বা বিভিন্ন হেৰিয়াত এতিয়া বিহু মইতো কৈছোঁ যে এইবাৰ বিহুত কি হ'ব তাৰমানে নাহৰ বুলি জুবিনে যেতিয়ালৈকে নিশ্চয়িব জুবিন গাৰ্গে সেই বিহু প্ৰতিটো মুহূৰ্তত অসমৰ ৰাইজে অনুভৱ কৰিব যে জুবিন সঁচাই নাই বা এতিয়াতো ছবি ৰৈ বিনালে মই ছবিখনতো 31 তাৰিখে ৰিলিজ দিব সেই ছবিখন চাব যে মানুহ কেনেকুৱা ধৰণে আগ্ৰহ বা কেনেকৈ ধৰণে হিলদল ভাঙি আহিব আৰু চিনেমাখন চোৱাৰ সময়ত কি পৰিৱেশ হ'ব সেই পৰিৱেশটো মই এতিয়া কল্পনা কৰিছোঁ এতিয়া তাতো কান্দিব মানুহে মেক্সিমাম মানুহে যেতিয়া অন্ধ চৰিত্ৰ শেষৰ সেই কিছুমান ছিকুৱেঞ্চ মই ভাবোঁ এতিয়া ক'লেতো বহুতেই কৈ থাকিব লাগিব জুবিনৰ কথা মোৰ খালি অলপ খুব মানে যথেষ্টই খুব আছে আমাৰ শেখৰে যে ক'লে লাষ্টত যে তাক বিহ দি মৰা হৈছে বা তাক হত্যা কৰা হৈছে যে সি কি কৰি আছিল সি যদি শুনিছিল সি যদি জানিছিল যে সি লগে লগে সি ইনফৰ্ম কিয় গৰিমা গাৰ্গক কিয় ফোন নকৰিলে বা আমাৰ বাকী মানুহখিনি কাৰোবাক কিয় ফোন নকৰিলে যে এনেকুৱা এটা হৈছে তহঁতে মই কিন্তু হেৰি কৰিব দিয়া নাই কথাবিলাক নিজে বাচিবৰ কাৰণে কিছুমান কথা কৈ আছে কিন্তু ভুল মানুহক জুবিন গাৰ্গে বিশ্বাসত ল'লে মোৰ সেই আপোন ভোলা মানুহটোক একেবাৰে সকলোকে আপোন কৰি ল'ব পৰা মানুহজনে হৈছে জুবিন গাৰ্গ সেই মানুহখিনিক সি এনেকৈ আপোন কৰি লৈছিল সেই মানুহখিনিয়ে তাক ঠগি দিলে ছাৰাউণ্ডিং মানুহখিনি যিখিনি থাকিল আমিতো তাৰ বহুত পুৰণা বন্ধু যে সেই যিখিনি মানুহ থাকিল সিদ্ধাৰ্থ শেখৰ পৰা আৰম্ভ কৰি চাম কানুহত সেই মানুহখিনিক ইমান আপোন কৰি লৈছিল আৰু সেই মানুহখিনিয়ে যে জুবিন গাৰ্গক এইটো পৰ্যায়লৈ ঠেলি দিব সেইটো মই সপোনতো ভবা নাছিলোঁ এইটো সাংঘাতিক এটা নাভাবা কাম এটা হৈ গ'ল সেই পুৰণা মানুহখিনি আপোনালোকে হওক বা সংগীতৰ ক্ষেত্ৰখন মৃণালকান্তি মেধিৰ লগত এটা ইণ্টাৰভিউ কৰিছিলোঁ তাত কৈছিলোঁ এইটো কথা সেই মানুহখিনি কিন্তু যথেষ্ট সেই মানুহখিনিৰ মাজত থকা জুবিন গাৰ্গৰ অৱস্থাত নহ'লহেঁতেন চাগে ইমান মৰমত ৰাখিছিলে সেইটো মই সিদিনা কৈ আছে যে ৰাজেশেও কৈ আছে মই ৰৈ বিনালে ছিকুৱেঞ্চত সেইবিলাক সাগৰৰ পাৰত শ্বুটিং আছিল কিন্তু তেওঁলোকে জানে যে আমি নামি গ'লেই জুবিন গাৰ্গো লগে লগে আমাৰ লগত সাগৰলৈ বা সাগৰত হেৰি কৰিব ছিকুৱেঞ্চটো অলপ নামি যায় সাগৰলৈ তাৰপিছত বাকী গৰিমাই হওক ৰাজেশতে হওক সিহঁত কনচিয়াছ হৈ আছে জুবিন গাৰ্গক আৰু মই দেখিছোঁ নহয় সিহঁতক জুবিন গাৰ্গক কেনেকৈ ৰাখে একদম এটুকুৰা হীৰাৰ নিচিনা মানুহ কেনেকৈ আলফুলকৈ ৰাখি পেলাই কাম চাম কৰাই ইমান সুন্দৰভাৱে গৰিমাই তাইক কথাবিলাক কয় আৰু কনভিন্স হয় সেই বস্তুখিনি শেখৰ আৰু সিদ্ধাৰ্থতে কিয় কৰিব নোৱাৰিলে সেইখিনিয়ে নহয় তাত থকা যিখিনি প্ৰবাসী অসমীয়া নাছিল তাতো তেওঁলোকেও গাত যথেষ্ট ভুল আছে মই এটা কথাই কওঁ কালি গৰিমাই সমাধিৰ ক্ষেত্ৰত গৈ পেলাই ন্যায় কথা কৈছে মই এটা পষ্টটো দিছোঁ যে এই ন্যায়টো বিচাৰ হ'বই লাগিব নহ'লে অসমৰ ৰাইজে এই জুবিন গাৰ্গ হেৰুৱা দুখটো জীৱনভৰ বুকুত লৈ থাকিব আৰু সেইটো হ'ব দিব নোৱাৰি মই কৈছোঁ মই নিজৰ ক্ষেত্ৰত কৈছোঁ মইতো অসমীয়া ছবি ক্ষেত্ৰত বা মোৰ অভিনয় ক্ষেত্ৰত যদি এজন ব্যক্তিয়ে
সেই গানে সেই অভিনয়টো এটা পৰ্যায়লৈ লৈ যোৱা ব্যক্তিজনে আছিল জুবিন গাৰ্গ এতিয়া মই নিজে মানুহটো এতিয়া আধৰুৱা মই কি কৰিম এতিয়া মই ছবি এখন কৰিবলগীয়া হ'লে মই কাৰ ওচৰত যাম জুবিন গাৰ্গৰ ওচৰত মই যাওঁ জুবিন মই এনেকৈ কাম এটা কৰিব ওলাইছোঁ সাহস দিয়া মানুহটোতো জুবিন গাৰ্গ আছে গান এটা কৰিব ওলাইছোঁ এতিয়া ৰত্নাকৰ ছবিখনৰ কথা কৈছোঁ জুবিন মই কি কৰোঁ ছবি এখন কৰোঁ নেকি যে কৰ তই ছবি কৰ কিয় নকৰিবি মই কৰিছোঁ যেতিয়া তই মোৰতো ইমান পইচা পাতি নাই কৈছে একো চিন্তা কৰিব নালাগে মিউজিক প্ৰডিউচাৰ মই থাকিম মিউজিকৰ যিমান খৰচ হয় যি হয় সেইটো মই কৰিম তই খালি কাম কৰ সেই মানুহজন এতিয়া মই কি কৰিম নেক্সট ছবি এখন কৰিবলগীয়া হ'লে যে মই কাৰ ওচৰত যাম যে এনেকৈ কথা এটা পাতিবলগীয়া হ'লে জুবিন গানটো কোনে গাব এতিয়া মোৰ সেই লিপছত ৰোমান্টিক হওক ছেড ছং হওক যে দুখৰ গানবিলাকৰ ছিকুৱেঞ্চবিলাক কাৰ হামিঙত মোৰ চকু দিয়ে চকু পানী ওলাই আহিব কথা এইটোৱে এতিয়া মইতো এটা বৃহৎ শূন্য অনুভৱ কৰিছোঁ নিজকে দুজন তিনিজন মানুহ আমি ছবি জগতত মই নকওঁ যে তেওঁলোকৰ তুলনাত মই একোৱেই নহয় জুবিন মুনীন জুবিন আৰু যতীন দুজন মানুহটো গুচি গ'ল এতিয়া মই আছোঁ মই প্ৰতিটো মুহূৰ্ততে সেই দুজন ব্যক্তিৰ কথা সদায় মনত থাকিব মনত পৰি থাকিব আৰু কাম কৰাৰ সময়ত এটা এটা বাধা যে হ'ব মই জানো যে কেনেকৈ কৰিম ভাইমন্দা যেতিয়া জীয়াই আছিল ভাইমন্দাৰ ওচৰত যাওঁ ৰত্নাকৰৰ নামটো ভাইমন্দাই দিলে ভাইমন্দা এনেকৈ কৰিব বিচাৰিছিল ভাইমন্দা গুচি গ'ল জুবিন আছিল এতিয়া মিউজিকৰ কাৰণে জুবিনৰ ওচৰত যাওঁ ষ্টৰিটো শুনে সি বেয়া লাগিলে বেয়াটো কয় এইটো সামোৎকাৰী নহয় স্পষ্টবাদী সাহসীয়াল মানুহ এজন সেই মানুহজনৰ ওচৰত গৈ মই সাহসটো পাই মই এনেকৈ সাহস দিয়া ব্যক্তিজনেই জুবিন গাৰ্গ আছিল তিনিজনৰ দুজন গুচি গ'ল আমাৰ মাজৰ পৰা এতিয়া মই থাকিলোঁ মই কি কৰিম অকলে সেই কথাটোৱে মোক আমনি কৰে ৰাতি 2-3 বজাত সাৰ পাই যাওঁ এনেকৈ সাৰ পাই সেই কথাখিনি মনত পৰে সপোনত দেখোঁ জুবিন গাৰ্গক আৰু জুবিন গাৰ্গ হেৰুৱা মই এতিয়া অনুভৱ কৰিছোঁ কিছু মানুহেতো জুবিনক সেইটো সময়ত বহুত সমালোচনা কৰিছিল এতিয়া জুবিন গাৰ্গ নোহোৱাৰ পিছত তেওঁলোকে অনুভৱ কৰিছে যে তেওঁলোকে কি হেৰুৱালে যিখিনি মুষ্টিমেয় কিছুমান মানুহে আৰু ময়ো অনুভৱ কৰিছোঁ যে এটা প্ৰকাণ্ড এটা শূন্য কৰি সি গুচি গ'ল আমাৰ মাজত জাষ্টিছৰ কথাটো কি হ'বগৈ আপোনাৰ জাষ্টিছটো পাবই লাগিব জুবিন গাৰ্গৰ জাষ্টিছে যদি নাপায় তেতিয়াহ'লে অসমৰ কোনো ৰাইজে নিজৰ পত্নী ভগ্নীয়ে জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখি থাকিবলগীয়া হৈছে প্ৰতিদিনে আৰু গৰিমাক এই সময়লৈকে গৰিমাইহে অনুভৱ কৰিব পাৰে গৰিমাক সিদিনা মই লিখিছোঁ এটা পোষ্টত যে গৰিমাক এতিয়া আমি অসমবাসী ৰাইজে সাহস দিব লাগিব জুবিন গাৰ্গ তাইৰ জীৱনত যে হেৰাই গ'ল বা কায়িকভাৱে নাই সেই কথাটো অনুভৱ কৰিব দিব নালাগিব জুবিন গাৰ্গক যেনেকৈ মৰম কৰি আগুৱাই লৈ গৈছে তেনেকৈ গৰিমাক লৈ যাব লাগিব গৰিমাৰ কৰিবলগীয়া কাম আধৰুৱা কামখিনি জুবিনৰ গৰিমা গাৰ্গে কৰিব আমি সাহস দিব লাগিব অনুপ্ৰেৰণা জনাব লাগিব তাইক যাতে অনুভৱ কৰিব নিদিয়ে যে জুবিন গাৰ্গ আমাৰ মাজত নাই বুলি ন্যায় ব্যৱস্থাটো আপুনি এতিয়া ধৰি লওক আপোনাৰ SITয়ে বিভিন্নজনে এইটো ন্যায় তেওঁলোকেতো কৰি তেওঁলোকো অসমৰ ৰাইজে এটা কৈছে জাষ্টিছ ফৰ জুবিন গাৰ্গ ন্যায়টো পাবই লাগিব জুবিন গাৰ্গৰ মই জানো যে ন্যায় ব্যৱস্থাৰ ওপৰত সকলোৰে বিশ্বাস আছে যে ন্যায় পাব আৰু মোৰ দৃঢ় বিশ্বাস যে ন্যায় জুবিন গাৰ্গে পাব লাগিব আৰু আমি সকলো আছোঁ জুবিন গাৰ্গৰ লগত মোৰ প্ৰতিটো মুহূৰ্ততে মই সিদিনা এটা কথা কৈছোঁ যে জুবিন গাৰ্গ এটা এজন ব্যক্তি নহয় এটা অনুষ্ঠান কিন্তু এটা সত্তা নতুন প্ৰজন্মৰ কাৰণে তেওঁ কি কৰি যোৱা নাই নিজৰ কথা একেবাৰে চিন্তা নকৰিলে সমাজখনৰ আজি নৰ্থ ইষ্ট ফেষ্টিভেলত গ'ল মন কিয় যাওঁ কৈছে না নৰ্থ ইষ্টৰ কথা অসমখনৰ কথা বা সেই সপোনবিলাক আছিল তাৰ জীৱনত মানুহজনক যে ব্যৱহাৰ কৰা হ'ল সেই কথাটো তেওঁ বুজি নাপায় জুবিন গাৰ্গ সেইটোৱে তাৰ সেই কোমলতাটোক তাক সি কাকো না ক'ব নোৱাৰে বন্ধুৰ কাৰণে সি জীৱন দিব পাৰে আৰু যাক এবাৰ বন্ধু হিচাপে সি যেতিয়া ল'ব তাৰ কাৰণে জান দি দিবলৈ সি হেৰি নকৰে কিমান নিজৰ বন্ধুৰ কাৰণে আজি জয়ন্ত পাত্ৰ আমাৰ মাজত নাই জয়ন্ত পাত্ৰ তাৰ খুব ইণ্টিমেট বন্ধু আছিল সি ঢুকাই গ'ল জংকিৰ এক্সিডেণ্টত মই দেখিছোঁ যে বন্ধুৰ কাৰণে কি কৰিব পাৰে আৰু সেই জুবিন গাৰ্গ যেতিয়া নোহোৱা হৈ গ'ল প্ৰতিটো মমেণ্টত অসমৰ ৰাইজে আজি মই ভাৰতবৰ্ষক এটা কথাই দেখিছে যে এখন শ্মশান কেনেকৈ মন্দিৰলৈ পৰিণত হয় সোণাপুৰ গ'লে আপোনালোকে অনুভৱ কৰিব তাক ভাল পাওঁ মই যেতিয়া সিফালেদি গৈছোঁ কালি মই নগাঁও গৈছোঁ কিবা এটা কামত মই চাইছোঁ মই এইটো চাগে ইণ্ডিয়াত নোহোৱা বস্তু এটা ভাৰতত বা ৱৰ্ল্ডত নোহোৱা যে এখন শ্মশান কেনেকৈ তাৰ শ্ৰদ্ধাঞ্জলি দিয়াৰ পিছত সেই বস্তু সেই জেগাটুকুৰ যে মন্দিৰলৈ পৰিণত হৈছে এগছি চাকি জ্বলাব বিচাৰিছে আৰু পৰিৱেশটোৱে আৰু জুবিন
এনেকুৱা পৰিৱেশ প্ৰাকৃতিক পৰিৱেশৰ মাজত থাকি ভাল পায় আৰু সেই জেগাটুকুৰ মই ভাবোঁ সুন্দৰভাৱে কৰিব সেই জেগাটুকুৰ জুবিন গাৰ্গৰ কথা জুবিন গাৰ্গৰ বিষয়ে আলোচনা কৰিব জুবিন গাৰ্গ কেনেকুৱা তাৰ বিষয়ে আলোচনা হ'ব তাত এটা মন্দিৰলৈ কোনোবাই তাত ভৰি দি চাকি এগছ জ্বলাব পাৰিলে নিজকে মৰণ শান্তি পায় সেইটোৱে তেনেকৈয়ে শান্তি লৈছে মানুহসকলে আৰু মই ভাবোঁ সেয়াই হৈছে জুবিন গাৰ্গ মই এতিয়া অনুভৱ কৰোঁ